হেল্ল' এভৰিৱান, ৱেলকাম বেক টু আছাম। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি এই ভিডিঅ'টোত মই আপোনালোকৰ সৈতে আলোচনা কৰিম আছাম কালচাৰ এণ্ড লিটাৰেচাৰ জিকেৰ কেইটামান প্ৰশ্ন আৰু এই ভিডিঅ'টো টাৰ্গেট 1 লাখ জব ছিৰিজটোৰ চতুৰ্থটো ভিডিঅ' আৰু এই ছিৰিজৰ গোটেইকেইটা ভিডিঅ' বিভিন্ন ডিপাৰ্টমেণ্টৰ বাবে হোৱা পৰীক্ষাৰ বাবে বহুত বেছি ইম্পৰ্টেণ্ট হয় আৰু আপোনালোক সকলোৰ বাবে বহুত বেছি হেল্পফুল হয়। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈ চাব আৰু বেছি পলম নকৰাকৈ ভিডিঅ'টো ইয়াতে আৰম্ভ কৰোঁ। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে দ্য ফাৰ্ষ্ট মোবাইল থিয়েটাৰ ইন আছাম ইজ, অৰ্থাৎ অসমৰ প্ৰথম গতিময় মঞ্চ বা সচল অভিনয় মঞ্চ কোনখন? অপশ্যনত দিয়াবোৰৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব নটৰাজ থিয়েটাৰ, অৰ্থাৎ নটৰাজ অভিনয় মঞ্চ। দ্বিতীয় প্ৰশ্নটো হৈছে স্বৰ্ণলতা এ হিষ্টৰিকেল নভেল ৱাজ ৰিটেন বাই, অৰ্থাৎ স্বৰ্ণলতা নামৰ যোনখন ইতিহাসভিত্তিক উপন্যাস আছে সেই উপন্যাসখন কোনে লিখিছিল? অপশ্যনত দিয়াবোৰৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব তিলোত্তমা মিশ্ৰা। আৰু এই স্বৰ্ণলতা নামৰ উপন্যাসখন অৰিজিনেলি পাব্লিছ কৰা হৈছিল 1998 চনত। পিছৰ প্ৰশ্নটো হৈছে মেনশ্যন দ্য নেম অফ দ্য লাৰ্জেষ্ট ডিষ্ট্ৰিক্ট অফ আছাম, অৰ্থাৎ অসমৰ আটাইতকৈ ডাঙৰ ডিষ্ট্ৰিক্ট বা জিলা কোনখন? অপশ্যনত দিয়াবোৰৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ কাৰ্বি আংলং, অৰ্থাৎ কাৰ্বি আংলং অসমৰ আটাইতকৈ ডাঙৰ জিলা আৰু কাৰ্বি আংলং ডিষ্ট্ৰিক্টৰ টোটেল এৰিয়া হৈছে ৭,৩৬৬ বৰ্গ কিলোমিটাৰ। এইটো মনত ৰাখিব, কাৰণ আটাইতকৈ ডাঙৰ জিলা বুলি যেতিয়া এটা প্ৰশ্ন আহে তেতিয়া তাৰ এৰিয়া বা কালি কিমান এইটো সুধিব পাৰে। পিছৰ প্ৰশ্নটো হৈছে হু ৱাজ দ্য ফাৰ্ষ্ট জাষ্টিছ অফ সুপ্ৰিম কোৰ্ট ফ্ৰম আছাম, অৰ্থাৎ অসমৰ পৰা কোনজন ব্যক্তি প্ৰথমে সুপ্ৰিম কোৰ্টৰ জাষ্টিছ বা বিচাৰক হৈছিলে? অপশ্যনত দিয়াবোৰৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি পাৰ্বতী কুমাৰ গোস্বামী। ঠিক আছে। পিছৰ প্ৰশ্নটো হৈছে হুইচ ওৱান অফ দ্য ফলোৱিং ডিষ্ট্ৰিক্টছ অফ আছাম ইজ দ্য স্মলেষ্ট ইন টাৰ্মছ অফ এৰিয়া, অৰ্থাৎ ক্ষেত্ৰফলৰ পিনৰ পৰা যদি আমি চাওঁ তেন্তে অসমৰ আটাইতকৈ সৰু জিলা কোনখন? অপশ্যনত দিয়াবোৰৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি কামৰূপ মেট্ৰ'। পিছৰ প্ৰশ্নটো হৈছে দ্য ফাৰ্ষ্ট এছামিজ শ্বৰ্ট ষ্টৰী কালেকশ্যন সুৰভি ৱাজ ৰিটেন বাই, অৰ্থাৎ প্ৰথম অসমীয়া চুটিগল্প সংকলন সুৰভি কোনে লিখিছিলে? অপশ্যনত দিয়াবোৰৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি লক্ষ্মীনাথ বেজবৰুৱা। আৰু এই প্ৰশ্নটোতে আমি আৰু এটা উত্তৰো গম পালোঁ যে প্ৰথম অসমীয়া চুটিগল্প সংকলন কোনখন? কি হ'ব আপোনাৰ উত্তৰটো? সুৰভি। পিছৰ প্ৰশ্নটো হৈছে ইন হুইচ ইয়াৰ ডিড বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য ৰিচিভ দ্য জ্ঞানপীঠ এৱাৰ্ড ফৰ হিজ নভেল মৃত্যুঞ্জয়, অৰ্থাৎ কি কৈছে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যদেৱে মৃত্যুঞ্জয় উপন্যাসৰ বাবে যোনটো জ্ঞানপীঠ এৱাৰ্ড পাইছিলে সেইটো কিমান চনত পাইছিলে? অপশ্যনত দিয়াবোৰৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1979। ইয়াৰ লগতে আমি এই প্ৰশ্নটোত আৰু কি জানিবলৈ পালোঁ যে জ্ঞানপীঠ এৱাৰ্ড 1979 চনত কোনে পাইছিলে? বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। কিয় পাইছিলে? মৃত্যুঞ্জয় নভেলৰ বাবে। আৰু যদি এনেকৈ সোধে যে 1979 চনত জ্ঞানপীঠ এৱাৰ্ড পাইছিলে কোনে, তেতিয়া অপশ্যনত আহিব আপোনাৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। আৰু যদি এনেকৈ পাৰ্টিকুলাৰলি কৈ দিয়ে যে মৃত্যুঞ্জয় নভেলখন কোনে লিখিছিলে বা মৃত্যুঞ্জয় নভেলখনৰ বাবে কোনে 1979 চনত বঁটা পাইছিলে, তেতিয়া আপোনাৰ অপশ্যনটো হ'ব বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। ইয়াতে 4-5টামান পইণ্ট লুকাই আছে, আপোনালোকে ভালদৰে প্ৰশ্নটো চাব আৰু পাৰিলে নোট ডাউন কৰি যাব। পিছৰ প্ৰশ্নটো হৈছে নেম দ্য ফাৰ্ষ্ট এছামিজ প্ৰিণ্টেড বুক হুইচ পাব্লিছড অন 1813 বাই আত্মাৰাম শৰ্মা, অৰ্থাৎ 1813 চনত আত্মাৰাম শৰ্মাৰ দ্বাৰা লিখিত প্ৰথম অসমীয়া ছপা পুথি কোনখন? অপশ্যনত দিয়াবোৰৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ধৰ্মপুস্তক। আৰু এই প্ৰশ্নটোতো আমি বহুতকেইটা কথা জানিব পাৰিলোঁ যে প্ৰথম অসমীয়া ছপা পুথি কোনখন? ধৰ্মপুস্তক, ফাৰ্ষ্ট পইণ্ট। ছেকেণ্ড পইণ্ট হৈছে
প্ৰথম অসমীয়া ছপা পুথিখন কোনে লিখিছিলে? উত্তৰটো হ'ব আত্মাৰাম শৰ্মা। আৰু কিমান চনত পাব্লিছ হৈছিলে? উত্তৰটো হ'ব 1813 চন। এই পইণ্টকেইটা নোট ডাউন কৰি ল'ব। পিছৰ প্ৰশ্নটো হৈছে হুইচ অফ দ্য নৰ্থ ইষ্ট ষ্টেটছ ইজ এছ'চিয়েটেড উইথ গৰিয়া পূজা? অৰ্থাৎ নৰ্থ ইষ্টৰ কোন ৰাজ্যত গৰিয়া পূজা হয়? অপশ্যনত দিয়াবোৰৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ত্ৰিপুৰা। পিছৰ প্ৰশ্নটো হৈছে হুইচ ওৱান অফ দ্য ফলোয়িং ফিমেল ৰাইটাৰ্ছ ৰিটেন অভিয়াত্ৰী? অৰ্থাৎ তলত দিয়া ফিমেল ৰাইটাৰবোৰৰ ভিতৰত কোনে অভিয়াত্ৰী লিখিছিলে? অপশ্যনত দিয়াবোৰৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ নিৰুপমা বৰগোহাঁই। পিছৰ প্ৰশ্নটো হৈছে দ্য ফাৰ্ষ্ট পোষ্টেল ষ্টেম্প ৰিলিজড ইন দ্য নেম অফ এছামিজ ৰাইটাৰ? অৰ্থাৎ প্ৰথম যোনটো পোষ্টেল ষ্টেম্প বা ডাক টিকটৰ মোহৰ ৰিলিজ হৈছিলে সেইটো কোন অসমীয়াৰ নামত বা অসমীয়া ৰাইটাৰৰ নামত ৰিলিজ হৈছিলে? অপশ্যনত দিয়াবোৰৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব লক্ষ্মীনাথ বেজবৰুৱা। আমি আজিৰ এই ভিডিঅ'টোতে লক্ষ্মীনাথ বেজবৰুৱাৰ বিষয়ে দুটা কথা জানিবলৈ পালোঁ। ফাৰ্ষ্ট কথাটো কি আছিলে যে প্ৰথম অসমীয়া চুটিগল্প সংকলন সুৰভি কোনে লিখি উলিয়াইছিলে? উত্তৰটো আছিলে লক্ষ্মীনাথ বেজবৰুৱা। আৰু এই প্ৰশ্নটোত আমি পালোঁ যে প্ৰথম ডাক টিকটৰ মোহৰ কোনজন অসমীয়া ৰাইটাৰৰ নামত লিখি উলিয়াইছিলে? তেতিয়া উত্তৰটো আমাৰ আছিলে লক্ষ্মীনাথ বেজবৰুৱা। ঠিক আছে, মই উত্তৰবোৰ কৈ দিয়াৰ লগে লগে আপোনালোকৰ ৰিভিজনো হৈ গৈ আছে, সেইকাৰণে যদি কিবা পাহৰি গৈছে সোনকালে নোট ডাউন কৰি ল'ব পাৰে। পিছৰ প্ৰশ্নটো হৈছে ফাৰ্ষ্ট এছামিজ টু উইন নেশ্যনেল এৱাৰ্ড ফৰ বেষ্ট এক্ট্ৰেছ? অৰ্থাৎ তলত দিয়াবোৰৰ ভিতৰত কোন অসমীয়াই প্ৰথমে নেশ্যনেল এৱাৰ্ড পাইছিলে কিহৰ বাবে? শ্ৰেষ্ঠ নায়িকাৰ বাবে। অপশ্যনত দিয়াবোৰৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি মলয়া গোস্বামী। আৰু তেখেত 1992 চনত ফিৰিঙতি ফিল্মখনৰ বাবে শ্ৰেষ্ঠ নায়িকাৰ এৱাৰ্ড পাইছিলে। পিছৰ প্ৰশ্নটো হৈছে কাৰেঙৰ লিগিৰী ইজ এ প্লে ৰিটেন বাই? অৰ্থাৎ কাৰেঙৰ লিগিৰী নামৰ নাটকখন কাৰ দ্বাৰা ৰচিত? অপশ্যনত দিয়াবোৰৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ জ্যোতিপ্ৰসাদ আগৰৱালা। আৰু এই কাৰেঙৰ লিগিৰী নাটকখন জ্যোতিপ্ৰসাদ আগৰৱালাৰ দ্বাৰা লিখিত দ্বিতীয়খন নাটক। আৰু এই কাৰেঙৰ লিগিৰী তেখেত 1930 চনত লিখি উলিয়াইছিলে। আৰু তেখেতৰ প্ৰথমখন নাটক হৈছে শোণিত কুঁৱৰী। আৰু শোণিত কুঁৱৰী নাটকখন তেখেত প্ৰথমে লিখি উলিয়াইছিল 1925 চনত। পিছৰ প্ৰশ্নটো হৈছে ফাৰ্ষ্ট এছামিজ কালাৰ ফিল্ম ৱাজ? অৰ্থাৎ তলত দিয়াবোৰৰ ভিতৰত কোনখন প্ৰথম অসমীয়া ৰঙীন কথাছবি? অপশ্যনত দিয়াবোৰৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ভাইটি। আৰু এই প্ৰথম অসমীয়া ৰঙীন কথাছবি মুক্তি লাভ কৰিছিলে 1972 চনত। আৰু এই কথাছবিৰ পৰিচালক আছিলে কমল নাৰায়ণ চৌধুৰী। পিছৰ প্ৰশ্নটো হৈছে নেম অফ দ্য ফাৰ্ষ্ট এছামিজ ডেইলী নিউজ পেপাৰ? অৰ্থাৎ অপশ্যনত দিয়াবোৰৰ কোনটো প্ৰথম অসমীয়া দৈনন্দিন বাতৰি কাকত? অপশ্যনত দিয়াবোৰৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব আপোনাৰ অপশ্যন ডি দৈনিক বাতৰি। পিছৰ প্ৰশ্নটো হৈছে চিৰ চেনেহী মোৰ ভাষা জননী ইজ এ পেট্ৰিয়টিক ছং ৰিটেন বাই? অৰ্থাৎ চিৰ চেনেহী মোৰ ভাষা জননী নামৰ দেশপ্ৰেমমূলক গীতটিৰ কোনে লিখিছিলে? অপশ্যনত দিয়াবোৰৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি মিত্ৰদেৱ মহন্ত। আৰু মিত্ৰদেৱ মহন্তৰ দ্বাৰা ৰচিত চিৰ চেনেহী মোৰ ভাষা জননী গীতটি অসম সাহিত্য সভাৰ টাইটেল ছং আছিলে। যেতিয়া অসম সাহিত্য সভা পোনপ্ৰথমবাৰৰ বাবে 1917 চনত প্ৰতিষ্ঠা কৰা হৈছিলে তেতিয়া সাহিত্য সভাৰ মিটিং বা কনফাৰেন্স ষ্টাৰ্ট হোৱাৰ আগতে এই চিৰ চেনেহী মোৰ ভাষা জননী গীতটি গোৱা হৈছিল। নেক্সট কুৱেশ্যন হু ৱাজ দ্য ৰাইটাৰ অফ বনফুল দ্য ফাৰ্ষ্ট এছামিজ বুক টু বি এৱেৰ্ডেড উইথ সাহিত্য একাডেমী? অৰ্থাৎ সাহিত্য একাডেমী বঁটা পোৱা প্ৰথম অসমীয়া পুথি বনফুলৰ লেখক কোন? অপশ্যনত দিয়াবোৰৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি যতীন্দ্ৰনাথ দুৱৰা। আৰু এই প্ৰথম অসমীয়া পুথি যোনটোৱে সাহিত্য একাডেমী বঁটা পাইছিলে সেইটো কোন চনত লিখি উলিওৱা হৈছিল বা কোন চনত পাব্লিছ হৈছিলে? উত্তৰটো হ'ব আপোনাৰ 1952 যোনটো প্ৰশ্নত দিয়া আছে। নেক্সট কুৱেশ্যন ফাৰ্ষ্ট ইউনিভাৰ্চিটি অফ আছাম? অৰ্থাৎ অপশ্যনত দিয়াবোৰৰ ভিতৰত অসমৰ
প্ৰথম ইউনিভাৰ্চিটি কোনখন? শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ গুৱাহাটী ইউনিভাৰ্চিটি আৰু এইখন কেতিয়া এষ্টাব্লিছ হৈছিলে 1948 চনত। মই আগৰ ভিডিঅ'টো গুৱাহাটী ইউনিভাৰ্চিটিৰ ওপৰত কিছুমান কথা জনাইছোঁ আপোনালোকক। যদি আপোনালোকে চোৱা নাই তেন্তে ডেছক্ৰিপশ্যন বক্সত লিংক আছে, আপুনি এই ভিডিঅ'টোৰ শেষত চাই ল'ব। নেক্সট কুৱেশ্যন, হু ইজ দ্য অথৰ অফ কালকি পুৰাণ? অৰ্থাৎ কালকি পুৰাণৰ লেখক বা গ্ৰন্থকাৰ কোন? অপশ্যনত দিয়াবোৰৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ঘনশ্যাম খাৰঘৰীয়া ফুকন। নেক্সট কুৱেশ্যন আৰু আজিৰ শেষৰ কুৱেশ্যনটো হৈছে দ্য ফাৰ্ষ্ট এছামিজ ছনেট ৰাইটাৰ ইজ, অৰ্থাৎ প্ৰথম অসমীয়া ছনেট পুথিৰ লেখক কোন? অপশ্যনত থকাবোৰৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ হেমচন্দ্ৰ গোস্বামী আৰু হেমচন্দ্ৰ গোস্বামী দেৱৰ দ্বাৰা লিখিত প্ৰথম অসমীয়া ছনেট পুথিখন হৈছে প্ৰিয়তমাৰ চিঠি। আজিলৈ ইমানেই। যদি আপোনালোকৰ এই ভিডিঅ'টো চাই ভাল লাগিছে তেন্তে লাইক কৰিব আৰু কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আপোনাৰ বন্ধুবৰ্গৰ সৈতে আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।